আজি হৈছে ডে 2 তো এতিয়া ওলালো ক্লাছলৈ তো ক্লাছ যাম তো এইটো লগৰ এটা অনুজ বাহিৰৰ পৰিৱেশটো দেখাইছোঁ কেনেকৈ খোৱা হৈ গ'ল তো এইফালে ইয়াত এনেকৈ জোতা চোতাবোৰ থোৱা আছে মালিকৰ ঘৰ এইটো বনাই আছে মানে তাৰপিছত এতিয়া সেইটো থাকে আৰু ছাইডত ইয়াত আৰু ছাইডত এনেকৈ আছে ইয়াত ফেমিলি থাকে এনেকৈ ইয়াত শাক পাচলি খেতি চেতি কৰা আছে তো হৈ গ'ল মই বুট পিন্ধি লৈছোঁ একচুৱেলি বুট পিন্ধাৰ মেইন মটিভটো হৈছে আমি মানে ৱৰ্কশ্বপত যেতিয়া সময় সদায় বুট পিন্ধি হ'ব লাগে নহ'লে ৱৰ্কশ্বপত সোমাব নিদিয়ে ইয়াত ছেফটি ফাৰ্ষ্ট তাৰপিছত সোমাব দিয়ে এখন মানে আমি ৰুমত যোনকেইটা থাকোঁ এইটো মানে আমাৰ কাৰণে গেট আৰু মালিকৰ গেট ইফালে বেলেগ ছাইডত আছে দেখাম বাৰু এদিন সকলোকে তো এইফালে ওলাই তো এইফালে যদি যাওঁ আমি তেতিয়া পুৰণা আই টি এখন পাই আৰু এইফালে নতুন আই টি এখন তো আমি নতুন আই টি এখনত কৰিছোঁ এতিয়া গৈ আছোঁ চাই থাকক এনেকৈ ষ্টাৰ্ট হয় এইপিনে যদি চিধা যায় এইপিনে নাহকটীয়া ৰোডত যায় আৰু যদি এইটো ৰাস্তাত যায় এইপিনে দুলীয়াজান কলেজ আৰু এখন আছে আই টি এখন নতুন আই টি এখন পুৰণা আই টি এখন ইফালে আছে তাৰপিছত সেইপিনে আছে আই টি এখন এনেকৈ সোমাই যায় মই যোৱা খাম বাৰু আড্ডা জেগা এডোখৰ যেতিয়া আমাৰ ক্লাছ ছুটি হয় মানে সেইপিনে ইনে আৰু আড্ডা হৈ যায় আমাৰ তো সেইটোৱে তো আগত দেখাম আৰু মেইন গেটখন দেখাম আই টি এখন দেখাম আমাৰ এইখন হৈছে আই টি আই মেইন গেটখন তো এইখন হৈছে আমাৰ ৱৰ্কশ্বপৰ ক্লাছ ৰুমটো আৰু ছাৰ অহা নাই বাৰু তাৰপিছত আমাৰ ইলেক্ট্ৰিচিয়ানৰ এইটো তাৰপিছত তাৰ ছাইডৰটো এইটো হৈছে ফিটাৰৰ তাৰ ছাইডৰটো হৈছে ডিজেলৰ তো চাওক এইকেইটা গোটেইকেইটা লগৰকেইটা এতিয়া আহিছে তাৰপিছত এইটো হৈছে অফিচটো মেইন অফিচ আৰু এইটো হৈছে ফিটাৰৰ ৱৰ্কশ্বপ অফিচ আৰু এইটো হৈছে ডিজেলৰ ৱৰ্কশ্বপটো আৰু আমাৰ ক্লাছৰুমটো আছে সেইটো ইলেক্ট্ৰিচিয়ানৰ একদম লাষ্টৰটো সেইটো হৈছে আমাৰ ক্লাছৰুম আৰু ছাইডতো হৈছে ফিটাৰো আৰু আকৌ এতিয়া ক্লাছৰ পৰা আহি পিনে আকৌ ভাত বনাইছোঁ তাৰপিছত লগৰকেইটা অকল ভাত আৰু অকল দাইল চপাখিনি এইবোৰ কৰিবলৈ মন নাযায় সাজো নিজৰ পেটটোৰ কাৰণে কৰিবলগীয়া হয় তো কি বনাইছোঁ সেইটো আলু ভাজি আহি পিনে মই বনাইছোঁ সৰু আলু তাৰপিছত তাহাঁত দুটা অকল দাইল আৰু ভাত অকল এনেকৈ খাই থৈ দিলে তাত আলু দি পিনে এনেকৈ খাব পাৰিলে যাম তাৰপিছত এতিয়া এইবোৰ মই বনাইছোঁ একদম কি ক'ম আহি পাইছোঁ একদম খৰধৰকৈ বনাইছোঁ এইখিনি আলু ভাজি আকৌ আলু ভাজিখিনি পিঁয়াজখিনি অলপমান দেৰি থাকিলে আহি পাইছোঁ আকৌ সেইটো টাইমতে আকৌ কি হ'ল ভিডিঅ'টো আপলোড হ'ল তো ভিডিঅ'টো এনেকৈ শ্বেয়াৰ টেয়াৰ কৰি থাকোঁতে এইবোৰ অকণমান টাইম লাগি গ'ল এইপিনে এতিয়া অকণমান ইফালে মন দি থাকোঁতে আকৌ আলু ভাজিখিনি মন দিবলৈ থাকি গ'ল সেইকাৰণে এইখিনি দি দিলে তো ঠিক আছে তেন্তে এতিয়া মই ভাতখিনি খাম তো এতিয়া ওচৰতে ম'ম' খাব ওলাই আহিছিলোঁ তো এতিয়া ডাইৰেক্ট ৰুমতে গৈ আকৌ দেখাম তো মই আজি দিনটোত কি কি ভিডিঅ' কৰিলোঁ আজি ভিডিঅ' এডিট কৰি আছিলোঁ তাৰপিছত আৰু আজি বাৰু মই খানা বনোৱা নাই আজি লগৰকেইটা বনাইছিলে যিহেতু মই এডিট কৰিছিলোঁ তো মই টাইম পোৱা নাই তো চাওঁ কি খানা বনাইছে মই পূৰা এডিটত লাগি আছোঁ তো চাওঁ কি বনাই খানা বনিছে এই আলু ভাজি চিটি মাৰিলে একদম ইয়াত হালধি দিয়া ঐ হালধি কেন নাই দিয়া ঐ হালধি দিয়া নাই এইটো দেখিছে এইটোৱে হালধি নিদিয়াকৈ সৌ পানী কৰিব লাগিছিলে সৌ পানী কৰিবলৈ গ'ল হালধি নাই দিয়া মানুহ দৌ মাৰি দিছে কেৰাহী পাতি পিনে তাৰপিছত আমাৰ এখেত বিদুৰে যোনটোৱে লাইটাৰ মাৰিব নাজানে সি বাৰু এতিয়া বোলে আমাৰ অনন্তই সি শিকালে বাৰু চাওঁ মুখখন দেখাই দিয়ে আকৌ ট্ৰেইনিং মাষ্টাৰ তো মই আকৌ পুনৰ উভতি যাওঁ মই এডিটৰ ধুনীয়া যিহেতু খানা এদি বনাই আছে মই একেবাৰে খোৱা টাইমতে আমাৰ ভাত একদম ৰেডি শপতকেইজন মই সোনকালে পৰিলে আজি তো দেখিছে ভাত আৰু আলু ভাজি ইমান হেভি খানা নাই নৰ্মেল আৰু এইখিনি যায় তো একদম বঢ়িয়া হৈছে আলু ভাজি একদম টিপটপ তাৰপিছত আৰু নিমখ চিমখ চব জেগাত হৈছে তো ঠিক আছে এতিয়া ভাত খাওঁ আকৌ বেহবাৰী চাওঁ
আকৌ একেটাই মই সদায় ভাত খোৱা টাইমত বাৰে চাওঁৱেই। তো আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ আজি ভিডিঅ'টো চাই ভাল পাব বুলি সকলোৱে আশা কৰিলোঁ, আৰু এনেদৰে মৰম চেনেহ সকলো দি যাব, আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে, যাতে আগুৱাই যাওঁ তাকে কামনা কৰিলোঁ। ধন্যবাদ।